পুনৰ নিযুক্তি মানে এইসকল ঠিকাভিত্তিক শিক্ষক আছিলে গতিকে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত একাংশ ঠিকাভিত্তিক শিক্ষক আছে তাৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে যিটো আমি ষ্টেট পুল বুলি কওঁ ৰাজ্য চৰকাৰৰ SOPD বাজেটৰ অধীনতো আমাৰ ঠিকাভিত্তিক শিক্ষক আছে এতিয়া তেওঁলোকৰ প্ৰথম ঠিকাটো 11 মাহৰ কাৰণে আছিল পিছত মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতেই তেখেতে এটা ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক প্ৰায় নিয়মীয়া কৰিলে প্ৰায় নিয়মীয়া মানে তেওঁলোকে নিয়মীয়া শিক্ষকৰ সমহাৰত তেওঁলোকে বেতন লাভ কৰিব 60 বছৰলৈ তেওঁলোকৰ চাকৰিৰ গ্যাৰান্টি থাকিব যিখিনি দিয়ে আমাৰ মাজে মাজে সময়ে বৃদ্ধি পায় নিয়মীয়া শিক্ষকৰ যেতিয়া মৰগীয়া বানচ বৃদ্ধি পাব এওঁলোকৰো বৃদ্ধি পাব এতিয়া 47% দিয়ে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলো পাই আছে কিন্তু তেওঁলোকৰ ধৰি লওক পেনশন বেনিফিট বা ফেমিলি পেনশনৰ সুবিধাটো নাই যিটো নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত থাকে এতিয়া চৰকাৰে সিদ্ধান্ত তেওঁলোকে দাবী কৰিছিলে যে আমাৰ চাকৰিসমূহ নিয়মীয়া কৰিব লাগে চৰকাৰে সিদ্ধান্ত লৈছে নিয়মীয়া কৰা হ'ব এতিয়া নিয়মীয়া কৰিলে অসম চৰকাৰৰ বিত্তীয় বিধি অনুযায়ী যি তাৰিখৰ পৰা নিয়মীয়া কৰিব সেই তাৰিখৰ পৰা তেওঁলোকৰ নতুন চাকৰিৰ কাৰ্যকাল গণনা কৰা হ'ব আৰু এইটো গণনা কৰাটো তেওঁলোকে বিচৰা নাই তেওঁলোকে কৈছে পে প্ৰটেকশ্যন লাগে এতিয়া পে প্ৰটেকশ্যনৰ ব্যৱস্থা ইয়াত নাই বা পূৰ্বৰ চাকৰি যিটো 2012 চনত তেওঁলোকে ঠিকাভিত্তিক নিযুক্তি লাভ কৰিছিল গতিকে সেই তাৰিখৰ পৰাই নিযুক্তিটো ধৰিব লাগে নিযুক্তি কেতিয়াও বেকডেটত হ'ব নোৱাৰে যেতিয়া চৰকাৰৰ নিয়মীয়া নিযুক্তি তাৰ বেকডেটত এইটো হ'ব নোৱাৰে বেকডেটত আচলতে কোনো কামেই হ'ব নোৱাৰে গতিকে নিয়মীয়াকৰণ কৰিলে আমি বিধিমতে যাব লাগিব বিধিমতে যাবলৈ হ'লে যি তাৰিখত নিয়মীয়া হ'ব সেই তাৰিখৰ পৰাই তেখেতসকলৰ কাৰ্যকাল গণনা হ'ব আমাৰ যিসকল প্ৰাদেশিকৰণ যেতিয়া কৰা হয় যিটো চনত প্ৰাদেশিকীকৰণ কৰা যায় সেই চনৰ সেই তাৰিখৰ পৰা তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল গণনা কৰা হয় এতিয়া 2017 চনৰ আইন অনুযায়ী 21 চনত যিসকল প্ৰাদেশিকৰণ হ'ল তেওঁলোকৰ তাৰিখ 21 চনৰ পৰাই গণনা কৰা হৈছে এতিয়া একেখন চৰকাৰৰ অধীনত প্ৰাদেশিকীকৰণৰ নিয়মীয়াকৰণ প্ৰাদেশিকীকৰণ এক ধৰণৰ নিয়মীয়াকৰণ গতিকে তাৰ কাৰণে